আবেদনৰ কোনো বিশেষ প্ৰক্ৰিয়া নাই, গতিকে আপুনি অনলাইনে আবেদন কৰিব লাগিব। ৯,১৪৪টা টেকনিচিয়ান পদৰ বাবে আবেদন কৰিব পাৰিব। আজিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। ইণ্ডিয়ান ৰেলৱে ইতিমধ্যে এই পদৰ পদ অধিসূচনা জাৰি কৰিছিল, বিজ্ঞাপন মুকলি কৰা হৈছিল আৰু ইয়াৰ পাছত আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া হৈছে। ৰেলৱেৰ যিটো বিশেষ লিংকটো বৰ্তমান অপেন আছে। 18 পৰা 34 বছৰ বয়সৰ যিসকল লোক তেওঁলোকে আবেদন কৰিব পাৰিব। জেনেৰেল কাষ্ট আৰু OBC লোকসকলৰ বাবে 500 টকা আবেদনৰ মাচুল, সমান্তৰালকৈ SC, ST দিব্যাংগৰ বাবে 250 টকা ধাৰ্য কৰা হৈছে। গ্ৰেড 3ৰ বাবে ওলাইছে 7,900টা পদ আৰু 7,900 পদৰ বাবে আপুনি আবেদন কৰিব পাৰিব। সমান্তৰালকৈ গ্ৰেড 1ৰ বাবে 1100 পদ খালী হৈছে বুলি জানিব পৰা গৈছে। আৰু ইণ্ডিয়ান ৰেলৱে.gov.in এই লিংকটো আপুনি মনত ৰাখক। এইটো লিংকত গৈ আপুনি খুলিব লাগিব, এপ্লিকেশ্যন আপুনি অনলাইন কৰিব লাগিব। অনলাইন এপ্লিকেশ্যনৰ যিখন ফৰ্ম তাত খোল খাব, সেই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। যেনেকৈ আপুনি অফলাইন এখন ফৰ্ম ফিল আপ কৰে, যেনেকৈ নিজৰ নাম ঠিকনা ইত্যাদি লিখে, ঠিক তেনেকুৱাকৈ আপুনি নাম ঠিকনা ইত্যাদি লিখি আপোনাৰ শিক্ষাগত অৰ্হতা ইত্যাদি তাতে আপলোড কৰিব লাগিব। আপোনাৰ এটা স্কেন ফটো লাগিব, নিজৰ ফটো, সমান্তৰালকৈ আধাৰ কাৰ্ড লাগিব অনলাইন আবেদন কৰিবৰ বাবে। সকলোৱে জানে আজিকালি যিকোনো কামৰ বাবে অনলাইন এপ্লিকেশ্যনৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক হৈ পৰিল। গতিকে আধাৰ কাৰ্ড যিসকলৰ নাই তেওঁলোকে কিন্তু অনলাইন আবেদন কৰিব নোৱাৰিব চাকৰিৰ বাবে। চাকৰিৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড বাধ্যতামূলক আৰু শেহতীয়াকৈ বাধ্যতামূলক কৰি দিয়া হৈছিল বাৰ্থ চাৰ্টিফিকেট। যিসকল লোকৰ বাৰ্থ চাৰ্টিফিকেট নাই তেওঁলোক যথেষ্ট অসুবিধাত ভোগা দেখিবলৈ পোৱা যায়। কাৰণ দেখিবলৈ পোৱা যায় আজিকালি মেট্ৰিকৰ চাৰ্টিফিকেটখনে যিটো বয়স সেই বয়সটো নুবুজায়। বিভিন্ন সময়ত কাৰোবাৰ বয়স বাঢ়ি থাকে, কাৰোবাৰ কমি থাকে আৰু সেইবাবে বাৰ্থ চাৰ্টিফিকেট এতিয়া যথেষ্ট বাধ্যতামূলক হৈ পৰিল। আপোনাৰ যদি বাৰ্থ চাৰ্টিফিকেট উলিয়াই থোৱা নাই তেনেহ'লে কিন্তু আবেদনত অসুবিধা হ'ব পাৰে। কিছুমান চাকৰিৰ বাবে আজিকালি অনলাইন এপ্লিকেশ্যনৰ সময়ত বাৰ্থ চাৰ্টিফিকেট বিচাৰে আৰু সেই বাৰ্থ চাৰ্টিফিকেট আপুনি তাত জমা দিব লাগিব। এটা স্কেন কপি তাত আপুনি জমা কৰিলেহে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। আবেদন কৰিবৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু সমান্তৰালকৈ আপোনাৰ যিটো শিক্ষাগত অৰ্হতা সেই অৰ্হতা দিব লাগিব। সমান্তৰালকৈ আপুনি যদি আগতে ক'ৰবাত চাকৰি কৰিছিল বা আপোনাৰ কামৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো আপুনি জমা দিব পাৰে। অনলাইন এপ্লিকেশ্যনৰ সময়ত যিখিনি ডকুমেণ্টছ আপোনাৰ পৰা বিচাৰিব সেই ডকুমেণ্টখিনি আপুনি স্কেন কপি এটা আপলোড কৰিব লাগিব আৰু তাৰ পাছতে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। ৰেলৱেত হাজাৰ চাকৰি ওলাইছে, শীঘ্ৰেই আবেদন কৰক, কাৰণ আজিৰ পৰা আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে খুলি দিয়া হৈছে প্ৰতিগৰাকী নিবনুৱাৰ বাবে। আপোনাৰ বয়স যদি 18 পৰা 34 বছৰ তেনেহ'লে আপুনি আবেদন কৰিব পাৰে। জেনেৰেল কাষ্টৰ আৰু OBC লোকসকলৰ বাবে 500 টকা ধাৰ্য কৰা হৈছে। ইণ্ডিয়ান ৰেলৱে.gov.in এই লিংকটোত গৈ আপুনি আবেদন কৰক। দেশৰ প্ৰতিগৰাকী নিবনুৱাৰ বাবে সুবৰ্ণ সুযোগ এই মুহূৰ্তত আমি জনাই আছো। অসমৰো নিবনুৱাসকলে আবেদন কৰক শীঘ্ৰেই। ৰেলৱেত হাজাৰ পদ খালী হৈছে আৰু খালী হৈ থকা পদবোৰ পূৰণ কৰিবৰ বাবে শীঘ্ৰেই আবেদন প্ৰক্ৰিয়া বিচাৰিছে প্ৰতিগৰাকী লোকৰ পৰা। 9,144টা টেকনিচিয়ান পদৰ বাবে খালী হৈছে। ইফালে আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে ৰেল বিভাগে। 8 এপ্ৰিল 2024 আপুনি আবেদন কৰি থাকিব পাৰিব। যিসকল লোকে আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ সকলোবোৰ ডকুমেণ্টছ আপুনি পৰীক্ষা কৰক। আপোনাৰ বয়স 18 পৰা 34 বছৰ হ'ব লাগিব। সাধাৰণ শ্ৰেণী অৰ্থাৎ জেনেৰেল কাষ্ট আৰু OBC লোকৰ বাবে 500 টকা আবেদনৰ মাচুল, SC, ST আৰু দিব্যাংগৰ বাবে 250 টকা ধাৰ্য কৰা হৈছে আবেদনৰ মাচুল। গ্ৰেড 3ৰ বাবে আবেদনৰ যিসকল লোক ওলাইছে তেওঁলোকে 7,900টা পদৰ বাবে আবেদন কৰিব পাৰিব আৰু গ্ৰেড 1ৰ বাবে 1100 পদ খালী হৈছে। ইণ্ডিয়ান ৰেলৱে.gov.in এই লিংকটো মনত ৰাখক। আপুনি গুগলত গৈ এই লিংকটো ক্লিক কৰক আৰু তাৰ পাছতে এটা যিটো পৰ্টেল খোল খাব সেই পৰ্টেলটোত এপ্লিকেশ্যন ফৰ্মখন আপুনি দেখা পাব। সেই এপ্লিকেশ্যন ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপুনি আপলোড কৰিব লাগিব নিজৰ সকলোবোৰ ডকুমেণ্টছ। আপোনাৰ আধাৰ কাৰ্ড যদি আছে তেনেহ'লে নিশ্চয় আপুনি আবেদন কৰিব পাৰিব। আপুনি যদি প্ৰকৃত ভাৰতীয় নাগৰিক, আপোনাৰ আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট যদি আছে তেনেহ'লে শীঘ্ৰেই আপুনি আবেদন কৰক। সমান্তৰালকৈ শিক্ষাগত অৰ্হতাৰ আপোনাৰ চাৰ্টিফিকেটৰ স্কেন কপি আপুনি তাত আপলোড কৰিব লাগিব পাৰে, কাৰণ বিচাৰিব পাৰে এপ্লিকেশ্যনৰ সময়ত কেতিয়াবা এপ্লিকেশ্যন কমপ্লিট নহ'লে সম্পূৰ্ণ এপ্লিকেশ্যন নলয়। গতিকে এপ্লিকেশ্যনৰ সময়ত আপোনাৰ যি ডকুমেণ্টছ বিচাৰিব সেই ডকুমেণ্টছ আপুনি দিব লাগিব। নিবনুৱাসকলৰ বাবে নিশ্চিতভাৱে এইটো এটা আমি ভাল খবৰ জনাই আছো। ভাৰতবৰ্ষৰ যি প্ৰান্তত ইণ্ডিয়ান ৰেলৱেৰ পদবোৰ খালী হৈ আছে আৰু সেই খালী পদবোৰ শীঘ্ৰে পূৰণ কৰাৰ চেষ্টা কৰা হৈছে। ইণ্ডিয়ান ৰেলৱে দুমাহ পূৰ্বেও এক অধিসূচনা জাৰি কৰিছিল আৰু কৈছিল যে ইণ্ডিয়ান ৰেলৱে প্ৰতিখন ৰাজ্যত খালী হৈ থকা পদবোৰ পূৰণৰ চেষ্টা কৰা হৈছে। ইণ্ডিয়ান ৰেলৱেত খালী হৈ থকা পদবোৰ যিবোৰে অৱসৰ লৈছে, অৱসৰ লোৱাৰ পাছত যিবোৰ পদ বৰ্তমান খালী হৈ পৰিছে সেই খালী পদবোৰ পূৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু এপ্ৰিল মাহৰ ভিতৰত সকলোবোৰ পদ পূৰণ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ইণ্ডিয়ান ৰেলৱে। আৰু নিবনুৱাসকলৰ বাবে এইটো এটা ভাল খবৰ যে তেওঁলোকে আজিৰ পৰা আবেদন কৰিব পাৰিব। 24 এপ্ৰিললৈকে এই আবেদন তেওঁলোকে কৰি থাকিব পাৰিব। 8 এপ্ৰিল আবেদনৰ শেষ সময়সীমা বান্ধি দিয়া হৈছে বুলি জানিব পৰা গৈছে। আবেদনৰ বাবে আপোনাৰ বয়স 18 পৰা 34 বছৰ হ'ব লাগিব। আপোনাৰ বয়স 18 বছৰ হ'বই লাগিব আৰু 34 বছৰতকৈ কম হ'ব লাগিব। 34 বছৰ হোৱাৰ লগে লগে কিন্তু আবেদন কৰিব নোৱাৰিব। জেনেৰেল কাষ্ট আৰু OBCৰ বাবে আবেদনৰ মাচুল 500 টকা, SC, ST দিব্যাংগৰ বাবে 200 টকা। ইফালে গ্ৰেড 3ৰ বাবে 7,900 পদ খালী হৈছে, আপুনি আবেদন কৰিব পাৰে। গ্ৰেড 1ৰ বাবে যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে 1100 পদ তাত খালী আছে। ইণ্ডিয়ান ৰেলৱে
www.gov.in এই লিংকটোত গৈ ক্লিক কৰক আৰু এতিয়াই আপোনাৰ আবেদন সম্পূৰ্ণ কৰক আপুনি যদি নিজৰ মোবাইল ফোনত আবেদন কৰিব জনা নাই তেনেহ'লে কোনো ইণ্টাৰনেট জনা ব্যক্তিৰ সহায় লওক আৰু আবেদন কৰিবলৈ তেওঁৰ আপুনি সহায় ল'ব পাৰে অনলাইন এপ্লিকেশ্যন একেবাৰে সহজ আপুনি যেনেকৈ মোবাইলত যিকোনো এপ্লিকেশ্যন ব্যৱহাৰ কৰে ফেচবুক ইনষ্টাগ্ৰাম ইত্যাদি ব্যৱহাৰ কৰে বা হোৱাটছএপ আপুনি ব্যৱহাৰ কৰি আছে গতিকে নিশ্চিতভাৱে জব এপ্লাই কৰিবলৈও আপোনাৰ বাবে ইমান টান কাম নহ'ব আপুনি গুগল চিনি পায় গুগলত গৈ আপুনি যদি indianrailways.gov.in বুলি ক্লিক কৰাৰ লগে লগে যিটো পৰ্টেল খোল খাব সেই পৰ্টেলটোত আপোনাৰ ওলাই পৰিব যে ইণ্ডিয়ান ৰেলৱেত জব ভেকেঞ্চিজ আছে তাৰ পাছতে আপুনি জব এপ্লিকেশ্যনত যাব লাগিব জব এপ্লিকেশ্যনত গৈ আপুনি অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব আৰু অনলাইন আবেদন প্ৰক্ৰিয়া যেনেকৈ আপুনি ফৰ্ম এখন ফিল আপ কৰে ঠিক তেনেকুৱাকৈ এখন ফৰ্ম তাতে আপুনি দেখা পাব সেই ফৰ্মখনত আপুনি নামটো গৈ আপুনি নিজৰ নামটো লিখিলে কেয়াৰ অফ লিখিলে আপোনাৰ অভিভাৱকৰ নাম আৰু তাৰ পিছতে আপুনি ঠিকনা লিখিলে তাৰ পাছতে আপোনাৰ পৰা বিচাৰিব বয়সৰ কথা আপোনাৰ বয়সটো আপুনি লিখিলে আৰু বয়সৰ প্ৰমাণ হিচাপে আপুনি হয়তো বাৰ্থ চাৰ্টিফিকেট দিব লাগিব নহ'লে মেট্ৰিকৰ এডমিট দিব লাগিব আজিকালি অৱশ্যে মেট্ৰিকৰ এডমিটৰ পৰিৱৰ্তে বাৰ্থ চাৰ্টিফিকেট বিচাৰে জববোৰত কাৰণ মেট্ৰিকৰ এডমিটত শুদ্ধ বয়সটো নাথাকে আৰু যাৰ ফলত এতিয়া নতুনকৈ বাৰ্থ চাৰ্টিফিকেট বাধ্যতামূলক হৈ পৰিছে বিভিন্ন ক্ষেত্ৰত আপুনি যদি চায় তেনেহ'লে জব এপ্লিকেশ্যনৰ ক্ষেত্ৰত আপুনি জবৰ বাবে এপ্লাই কৰিবলৈ হ'লে বাৰ্থ চাৰ্টিফিকেট এতিয়া বাধ্যতামূলক হৈ পৰিছে আধাৰ কাৰ্ড বাধ্যতামূলক সকলো অনলাইন এপ্লিকেশ্যনৰ বাবে সকলোবোৰ অনলাইন কাম কাজৰ বাবে গতিকে আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব বাৰ্থ চাৰ্টিফিকেট থাকিব লাগিব আপোনাৰ শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট আপুনি স্কেন কপি আপলোড কৰিব লাগিব SC দিব্যাংগৰ বাবে মাত্ৰ 250 টকা এপ্লিকেশ্যনৰ মাচুল আৰু জেনেৰেল কাষ্ট OBCৰ বাবে 500 টকা গ্ৰেড 1ৰ বাবে 1100 পদ খালী হৈ আছে আৰু এই খালী পদবোৰ শীঘ্ৰে পূৰণ কৰা হ'ব আৰু এপ্ৰিল মাহৰ ভিতৰত ৰেলৱেত খালী হৈ থকা সকলো পদ পূৰণৰ চেষ্টা কৰা হৈছে indianrailways.gov.in ক্লিক কৰক আৰু এতিয়াই আপুনি আবেদন কৰক দেশৰ নিবনুৱাসকলৰ বাবে এয়া সুবৰ্ণ সুযোগ ৰেলৱেত ওলাইছে হাজাৰ হাজাৰ চাকৰি এই চাকৰিবোৰ অতি শীঘ্ৰে পূৰণ কৰা হ'ব আৰু এপ্ৰিল মাহলৈকে পূৰণ কৰা হ'ব সকলো খালী পদ 9144টা টেকনিচিয়ান পদৰ বাবে আবেদন কৰক এতিয়াই আজিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া শীঘ্ৰেই কৰক আপোনাৰ হাতত থকা সকলোবোৰ ডকুমেণ্ট সাজু কৰক 8 এপ্ৰিল 2024লৈ আবেদন কৰিব পাৰিব আবেদনৰ বাবে আপোনাৰ বয়সৰ সীমা 18 পৰা 36 বছৰ ধাৰ্য কৰা হৈছে ইণ্ডিয়ান ৰেলৱে তৰফৰ পৰা সাধাৰণ শ্ৰেণী অৰ্থাৎ জেনেৰেল কাষ্ট আৰু OBCৰ বাবে আবেদনৰ মাচুল 500 টকা SC দিব্যাংগৰ বাবে 250 টকা ধাৰ্য কৰিছে ইণ্ডিয়ান ৰেলৱে গ্ৰেড 3ৰ বাবে ওলাইছে 7900টা পদ এই পদৰ বাবে আপুনি আবেদন কৰিব পাৰে গ্ৰেড 1ৰ বাবে খালী হৈছে মুঠ 1100 পদ আৰু এই পদবোৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব indianrailways.gov.in যাওক আৰু শীঘ্ৰেই আবেদন কৰক আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আজিৰ পৰা আৰম্ভ কৰি দিয়া হৈছে আৰু 8 এপ্ৰিল 2024লৈ অহা মাহলৈকে আপুনি আবেদন কৰি থাকিব পাৰিব আপোনাৰ হাতত সম্পূৰ্ণ এটা মাহ আছে এই এক মাহ আপুনি আবেদন কৰিব পাৰিব কিন্তু শীঘ্ৰেই আবেদন কৰিলে হয়তো আপোনাৰ নামটো অতি শীঘ্ৰেই শ্বৰ্ট লিষ্টেড কৰা হ'ব কাৰণ শ্বৰ্ট লিষ্টেড কৰাৰ পাছত আপুনি পৰীক্ষাত বহিব লাগিব আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত যদি আপুনি পৰীক্ষাত উত্তীৰ্ণ হ'ব ইয়াৰ পাছতেই আপোনাক নিযুক্তি প্ৰদান কৰিব ইণ্ডিয়ান ৰেলৱে আৰু ইণ্ডিয়ান ৰেলৱে সকলোবোৰ খালী পদ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে আৰু সেইবাবে বিচাৰি আছে আবেদন দেশৰ প্ৰতিগৰাকী নিবনুৱাই আবেদন কৰক আৰু ইণ্ডিয়ান ৰেলৱেত চাকৰি লওক ইয়াৰ বাবে আপোনাৰ এপ্লিকেশ্যন শ্বৰ্ট লিষ্টেড কৰা হ'ব আৰু আপুনি পৰীক্ষা দিব লাগিব আৰু এই পৰীক্ষাত আপুনি উত্তীৰ্ণ হোৱাৰ লগে লগে উত্তীৰ্ণৰ লিষ্টখন প্ৰকাশ কৰিব ইয়াৰ পাছত এপ্ৰিল মাহৰ শেষলৈকে ইণ্ডিয়ান ৰেলৱে খালী পদবোৰ পূৰণ কৰিব বুলি জানিব পৰা গৈছে নিযুক্তি প্ৰদান কৰা হ'ব হাজাৰ হাজাৰ নিবনুৱা